আমাৰ এই গাঁৱৰ পথাৰৰ ফালে এইফালে দেখুৱাই অকণমান এই পথাৰৰ ফালে ইয়াত কোনোবাই বোলে খেতি কৰিছে এইবিলাক কি খেতি কৰে তাকে আপোনালোকক দেখুৱাম ময়ো চাম ব'লক এই ভিডিঅ'টো ৰাৱণীবিলাকে আমাক নেদেখাবি দেই তাই এইবোৰ ধান এনেকৈ মুঠি বান্ধিছে এয়া কেনেকৈ কাটে চাই লওক কাটিব কটাৰ পিছত এনেকৈ বান্ধি পেলাই ইয়াত ৰ'দত শুকাবৰ কাৰণে থ'ব এনেকৈ শুকাবলৈ থ'ব এনেকৈ শুকাবলৈ থৈ পেলাই লাষ্টত ডাঙৰ হিচাপে ডবলকৈ এটা মুঠা কৰি ঘৰলৈ লৈ যাব তাৰপিছত এই ঘৰত গৈ এনেকৈ এইবোৰ ডাঙৰি বান্ধি আনি আছে এইবোৰ ডাঙৰি বান্ধি নি আছে আপুনি এফালেও দাই আছে এইবোৰ ধান পৰি গ'ল বতাহৰ ফলত এইবোৰ এনেদৰে লৈ যাবলৈ এনেদৰে দেখিছে নহয় এনেদৰে ডাঙৰি বান্ধি পেলাই এনেকৈ লৈ আহে দেখিছে কিমান কষ্টৰ কাম দাদা যাব দেই অঁ এয়া এনেকৈ নি থাকিব এইখন আমাৰ গাঁৱৰ দলং নতুনকৈ বনাইছে বেছি দিন হোৱা নাই খেতি কৰিছে কবি খেতি ব'লক চাওঁ কবি খেতিবোৰ কিমান ধুনীয়া লাগিছে আপোনালোকে দেখুৱাওঁ ব'লক আহক জলকীয়া খেতি জলকীয়া খেতি ধুনীয়াকৈ ৰুইছে এইবোৰ পাছত কৰিব চাগে মালিকে কবি ফুল ফুলিছে আৰু দেখিছে নহয় এই ফুল ফুলিছে আৰু এইটো ফুলটো ডাঙৰ হৈ পেলাই অলপ ইমানটো মান হ'বগৈ চাগে কবিটো তেতিয়া তাৰপিছত বিক্ৰী কৰা হ'ব এইবোৰ গোটেইবোৰ ফুলকবি আৰু এয়া হ'ল এয়া বন্ধাকবি ফুলকবি কাষতে বন্ধাকবিও খেতি কৰিছে বন্ধাকবিবোৰ ডাঙৰ হৈছে আৰু এইফালে দিয়া এইটো বন্ধাকবি ডাঙৰ হৈছে আৰু এইবোৰ চব বন্ধাকবি লাইনত খালা আহি যোৱা অলপ বিলাহী আছে চাওঁ এইবোৰ বিলাহীয়ে বাৰু এইবোৰ ডাঙৰ হোৱা নাই এইটো চাইড অলপ ডাঙৰীয়া হৈছে বুলি কৈছে এই মালিকে এই ফাৰ্মখনৰ মালিকে ব'লক আপোনালোকে দেখুৱাওঁ এইটো বিলাহী অলপ ৰঙচুৱা হৈছে এইটো পকিব আৰু বেছি দিন নাই আৰু এইটো ডাঙৰ হৈছে এইটো পকিব বেছি দিন নাই এইটো বেঙেনা চাওক ৰাইছে এইটো বেঙেনা দেখিছে নহয় ইয়াত কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা নাই এইটো হ'ল আমাৰ সমাজত ব্যৱহাৰ কৰা নাঙল এইটোৰ দ্বাৰা আমাৰ খেতি কৰা হয় গাঁওবিলাকত আৰু এইবোৰ চব বেঙেনা খেতি ইয়াত বেঙেনা লাগিছে আৰু এইটো বেঙেনা চাওক এই এনেকৈ বেঙেনা লাগিছে ইয়াতকৈ ডাঙৰ হ'ব এহাতমান দীঘল হ'ব বেঙেনা কি ধুনীয়া লাগিছে পৰিৱেশ এনেকৈ তলৰ পৰা অলপ দেখুৱাই দিয়া তলৰ পৰা দেখুৱালে চাগে বেঙেনাবিলাক উঠিব তলৰ পৰা দেখুওৱা
তলিমূৰীয়া বুলি কয় আমাৰ অসমীয়া ভাষাত। এইডালে মানে আপোনাৰ এই যিবোৰ নাঙলে চহোৱাৰ পিছত যিবোৰ লদা বান্ধে সেইবোৰ লদা এইডালে এনেকৈ মৰিয়াই লদাবোৰ ভাঙি পেলাই গুৰি কৰোৱা হয় এইডাল।